বন্ধুসকল 2022ৰ শেষৰ ফালে হ'ব লগা C-TET এক্সাম যিসকলে দিম বুলি ভাবিছে তেওঁলোকলৈ কিছু বিশেষ খবৰ লৈ আহিছোঁ। গতিকে যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। C-TET এক্সামৰ বাবে এপ্লাই কেতিয়া হ'ব আৰু এক্সাম ডেট কেতিয়া সেই বিষয়ে এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন পোৱা নাই আৰু এই নটিফিকেশ্যনখন তেওঁলোকে 14/7/2022তে জাৰি কৰিছিল। গতিকে আপোনালোকে এই নটিফিকেশ্যনখন এবাৰ ভালকৈ চাই লওক। আগৰ নটিফিকেশ্যন মতে অক্টোবৰ মাহৰ ছেকেণ্ড উইক মানৰ পৰা এপ্লাই হ'ব আৰু এক্সাম ডিচেম্বৰতে হোৱাটো ফিক্স। যদি আপোনালোকে দুইখন পেপাৰ এপ্লাই কৰিব বিচাৰে, যদি আপোনালোকে OBC বা জেনেৰেল তেনেহ'লে 1200 টকা দিব লাগিব আৰু যদি আপোনালোকে ST বা SC হয় তেনেহ'লে 600 টকা দিব লাগিব। যদি OBC হয় তেনেহ'লে যদি এখন পেপাৰ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 1000 টকা আৰু যদি ST SC বা PWD হয় তেনেহ'লে যদি আপোনালোকে এখন পেপাৰ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 500 টকা ভৰিব লাগিব। আৰু এটা কথা, এইবাৰ যিসকলে C-TET এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোক B.Ed পাছ হোৱাটো বিচাৰিছে, যদিও সি কিমান দূৰ সত্য এতিয়াও ক'ব পৰা নাযায়। গতিকে যাৰ DLED আছে B.Ed নাই তেওঁলোকে ইমান ভবাৰ দৰকাৰ নাই, কাৰণ প্ৰতি বছৰে DLED থকা সকলোৱে C-TET এক্সামত এপিয়াৰ হৈ আছে। আজি ভিডিঅ'টোৰ যোগেদি এইখিনি তথ্যকে আপোনালোকক জনালোঁ। লগতে আৰু এটা কথা জনাই থওঁ, মোৰ পৰৱৰ্তী আহিবলগা ভিডিঅ' কেইটাত C-TET এক্সামত আহি থকা আৰু আহিবলগা বিভিন্ন ধৰণৰ সম্ভাৱ্য প্ৰশ্নোত্তৰ পাব, যাতে পৰীক্ষাত পাছ কৰাত আপোনালোকৰ সহায় হয়। গতিকে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আগতীয়াকৈ পায়। গতিকে আপোনালোকে ইমানখিনি সময় দি মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।